फैगौ लकसभा बिसायख'थिखौ नोजोर बोनानै राजखान्थियारि हानजाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामदों आरो बिसायख'थि आय'गआ जानो गोनां लकसभा बियाबनि खालारखौ फोसावनाय लोगो लोगोनो राजखान्थि हानजाफोरा इलेक्शन स्टेरिं कमिटिखौ दानानै लादों। बेबायदिनो दिनै बिपिएफ हानजाया दरं उदालगुरि लकसभा बियाबनि इलेक्शन स्टेरिं कमिटिखौ उदालगुरि जिल्ला बिपिएफनि मावखुलियाव दानानै लायो। बे हाबाफारियाव बिपिएफनि गाहाय हाग्रामा महिलारि, बिपिएफनि गाहाय नेहाथारि मनेस्वर ब्रह्म, बारग' मन्त्रि रिहन दैमारि, दरं उदालगुरि बियाबनि बिपिएफनि बिजाथि दुर्गादास बर' आरो हानजानि माखासे गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव दरं उदालगुरि बियाबनि बिपिएफनि बिजाथि दुर्गादास बर'आ बाहागो लानानै खौरां बिजोङाव ओरैबायदि बुङो। उदालगुरि जिल्लार सभापति रिहन दैमारिৰ নেতৃত্বত দৰং উদালগুৰি সমষ্টিৰ এমপি সমষ্টিৰ ষ্টাৰিং কমিটি গঠন হৈছে আৰু এই ষ্টাৰিং কমিটিত গোটেই কেইটা এমএলএ সমষ্টিৰ পৰাই বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বত আপোনালোকে ভাল পাব কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ কৰ্মী আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগত কথা পাতিছে আৰু তেওঁলোকে নমিনেশ্যন একচেপ্ট হোৱাৰ পিছদিনাৰ পৰা অপেনলি বিপিএফ দলক সমৰ্থন দিয়াৰ কথা তেওঁলোকে আজি কৈছে। ময়ো আছিলোঁ তাত। গতিকে সেই আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ যিটো সদিচ্ছা আমি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ সহযোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত আমি দৰং উদালগুৰি বিজয়ী হ'ম বুলি আৰু বেছি আশ্বস্ত হৈছোঁ। হয়, সেইটো অস্বীকাৰ মই নকৰোঁ, কাৰণ ইয়াত যিবিলাকে অল্টাৰনেটিভ বিচাৰিছে তেওঁলোকে ভাল পোৱা যদি প্ৰাৰ্থী বা দল নাথাকে, কাৰণ আঞ্চলিক দলবিলাকে এটা আঞ্চলিক ৰাজনৈতিক দলক পৃষ্ঠপোষকতা কৰিবলৈ বেছি ভাল পায়। এইটো তাৰ মানে এইটোও নহয় যে নেশ্যনেল পাৰ্টিৰ লগত আঞ্চলিক ৰাজনৈতিক দল নাই। গতিকে যিবিলাক আঞ্চলিক ৰাজনৈতিক দলে আমাক সমৰ্থন দিছে আপুনি সহযোগী কৰিব পাৰে, কিবা একেলগে আগবাঢ়ি যি শব্দৰে কয় সেই শব্দই খাটে তাত। চাওক, দিগন্ত কলিতা ডাঙৰীয়া তেওঁলোক এটা বেলেগ ৰাজনৈতিক দল, মাধৱ ৰাজবংশী বেলেগ ৰাজনৈতিক দল। তেওঁলোকৰ মাজত যদি মনে মনে কিবা নেক্সাছ আছে, দুইটা ৰাজনৈতিক দলৰ কৰ্মীয়েহে জানিব, নেতাইহে জানিব। আৰু এইটো দিগন্ত কলিতা আৰু আমাৰ কি কয় মাধৱ ৰাজবংশী ডাঙৰীয়া ভালকৈ জানিব। যদি সেইটো হৈছে বেয়া হৈছে। আমি আশা ৰাখোঁ যিটো দলে বিশ্বাস কৰি প্ৰাৰ্থিত্ব দিয়ে কাৰোবাক, সেই দলক বিত্ৰে কৰা যেন মাক বাপকক বিত্ৰে কৰা নিচিনা হয়। হয়, যোৱাকালি তেওঁলোকে পুনৰবাৰ আৰু বোধহয় আজি তেওঁলোকে আনুষ্ঠানিকভাৱে তেওঁলোকৰ চেণ্ট্ৰেল কমিটিয়ে কিবা সিদ্ধান্ত ঘোষণা কৰাৰ কথা আছে। যোৱাকালিয়ে ঘোষণা কৰিব বিচাৰিছিল, তেওঁলোকৰ কি কয় ধুবুৰীত নেতৃত্ব থকাৰ কাৰণে তেওঁলোকে ঘোষণা দিলে। আজি কিবা ঘোষণা দিব, কোন কোন সমষ্টিত কাক কাক সমৰ্থন দিব তেখেতসকলে। আমিতো যোৱাকালি আমি যেনেকৈ দৰং পাৰ্টত আমি ঘূৰিলোঁ, আমি যিটো হিচাপ কৰি আছিলোঁ যে আমি ইমান জিকিম সিমানত জিকিম, কিন্তু এতিয়া মই নিজেও প্ৰাৰ্থী হিচাপে সলনি কৰিবলৈ বাধ্য হৈছোঁ। লাখ 2 লাখ তেনেকুৱা হৈ যাব পাৰে। সমৰ্থন কৰি তেওঁলোকে প্ৰক্ষোভিত কৰাৰ পিছতো আপোনাৰ প্ৰতিক্ৰিয়া যিধৰণে আচলতে বিচাৰিছিলে বা ৰাইজে বিচাৰিব, চাওক, মই প্ৰথম দিনাই আপোনালোকক কৈছোঁ কালাইগাঁৱত যে মই কোনো কাৰণত বিৰোধী ৰাজনৈতিক দলবিলাকৰ যি প্ৰাৰ্থী আছে তেওঁলোকৰ নিগেটিভ কথা কৈ পেলাই মই মানে প্ৰাৰ্থী হ'ব বিচৰা নাই। তেওঁলোকৰ নিগেটিভৰ লগত তেওঁলোকৰ নিজৰ নিজৰ পজিটিভো আছে, কিন্তু আমাৰ পজিটিভেৰে আমি কিয় আগ নাবাঢ়োঁ, আমি কিয় অলপ ভদ্ৰ ৰাজনীতি নকৰোঁ? মই সেইটোৰ পক্ষত আছোঁ। হয়, মই কেতিয়াও তেওঁলোকক লগাতকৈ বেছি সমালোচনা কৰিব নিবিচাৰোঁ। বৰঞ্চ তেওঁলোকে যি কাম কাজ কৰিছে, কাম কাজক সমালোচনা কৰাটো বেলেগ কথা, কিন্তু ব্যক্তিগৰাকী তেওঁৰ ব্যৱহাৰেই তেওঁৰ পৰিচয় হয় আচলতে। গতিকে তেওঁলোকে যদি ব্যৱহাৰবিলাক কাৰোবাক বেয়াকৈ কৰে, সেই মানুহবিলাকে বেয়া পাব। আৰু যোৱা 20 বছৰে ভাৰতীয় জনতা পাৰ্টি ইয়াত বিজয়ী হৈ আছে, গতিকে তেওঁলোকৰ বহু সমৰ্থক ইয়াত আছে। আজি যেনেকৈ বেলেগ দলে তেওঁলোকক বেয়া পাইছে, লগত থকা দলে তেওঁলোকৰো দলৰ কৰ্মী থাকিব পাৰে বেয়া পোৱা। মই যদি দলটোকে বেয়া বুলি কওঁ তেতিয়াহ'লে দেখোন মোৰ মুধাই মৰিব। এটা কথা, আপুনি ইমান যে আপুনি বিশ্বাসত লৈছে, আমি যদি চাওঁ
বিটিআৰ পাৰ্টত মোটামুটি আপোনাৰ MCLA 16জন আছে। 16জনৰ ভিতৰত 6জনে আচলতে কি কয় 15জনেই সমৰ্থিত প্ৰাৰ্থী তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰিছে। হয়। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইমান আত্মবিশ্বাসী হৈছে যে আপোনালোকে ভোট পাব, কিয় ভোট পাব? আপোনালোকে জানো অলপমান মন কৰা নাই যোৱাবাৰ MLA ইলেকশ্যনত মোৰ কালাইগাঁও সমষ্টিৰ তলত আমি শূন্য, চব UPPL আৰু BJP। আমি ৰেকৰ্ড ভোট পাইছোঁ 61,000 প্ৰায়। আমাৰ মাজবাটৰ MLA চৰণ বড়ো ডাঙৰীয়াৰ তলত একেবাৰে শূন্য। MCLA যিবিলাক আছে তেওঁলোকে BJP আৰু অন্য দলৰ UPPL দলৰ, কিন্তু চৰণ বড়ো যথেষ্ট ভোটৰ ডিফাৰেঞ্চত জিকিছে। গতিকে সদায় সকলো ঠাইতে MCLA ইলেকশ্যন, MLA ইলেকশ্যন আৰু MP ইলেকশ্যন বহুত পাৰ্থক্য থাকে। আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি কেইদিনমান আগতে মাত্ৰ তেওঁলোকে বিজয়ী হৈ চৰকাৰ গঠন কৰিছে, কিন্তু সেই বুলি যিসকলে 20 বছৰ MP গিৰি কৰিলে এটা ৰাজনৈতিক দলে তেওঁলোকে ইয়াত যিখিনি কৰিব লাগিছিল তেওঁলোকে কৰা নাই, তেওঁলোকক কিন্তু ৰেহাই নিদিওঁ। অসম আন্দোলনৰ পৰা আপুনি ৰাজনীতি কৰি আহিছে বা 85ৰ পৰা আপুনি ৰাজনীতিত জড়িত, আৰু তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এটা ভীতি এটা আছে। গতিকে মিত্ৰজোঁট অগপৰ পৰা আপুনি আশা কৰেনে, ভোট পাবনে? মইনো অগপ দলক মোৰ পুৰণি দলটো কিয় হলঠেকত পেলাওঁ? মই বহু বন্ধুৰ পৰা টেলিফোন পাইছোঁ, যোৱা 2-3টা টাৰ্ম মাত্ৰ তেওঁলোকৰ নেতৃত্বই তেওঁলোকক BJPক সমৰ্থন দিব লাগে কাৰণে তেওঁলোকে সমৰ্থন দি আহিছে। তেওঁলোকে বহুতেই ভাবে যে আমি অলপ পৰিৱৰ্তন বিচাৰোঁ, এটলিষ্ট দৰং জিলাত। গতিকে পৰিৱৰ্তন বিচাৰাসকলক মই বিপদত নেপেলাওঁ, হয় বহুতে যোগাযোগ কৰিছে আৰু যোৱা MLA ইলেকশ্যনতো তেনেকুৱা এটা হৈছে কালাইগাঁৱত। মানে আপোনালোকে আচৰিত হ'ব, গোটেই সমষ্টিটোৰ সেই আঞ্চলিক ৰাজনৈতিক দলৰ নেতাসকলে মোক মাতি নি ভোজো খুৱাইছে আৰু তেওঁলোকে ভোটো দিছে, আৰু তেওঁলোকৰ এটাই কথা আছিল যে আমাকো সমান চকুৰে চাব আপুনি। ডেফিনেটলি দৰং জিলাত যিসকল অন্যান্য আঞ্চলিক ৰাজনৈতিক দল বা নেশ্যনেল দলৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে আমাক সহায় কৰিলে নিশ্চয় মই তেওঁলোককো MP হিচাপে খুব ভালকৈ চাম বিজয়ী হোৱাৰ পিছত।